हेलो गाइस আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি ভিডিঅ'টো বহুত ভাল হ'বলৈ গৈ আছে কাৰণ আজি মই গৈ আছো মোৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়ালৈ। মোৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়া হয় মঙলদৈত। তো মই এতিয়া ৰেডি, আজি মেহেন্দি হয়। তো মই পুৰা পিংক পিন্ধি একদম মানে ৰেডি হৈ গৈছোঁ। আৰু আমি আহি দেইজিৰ ঘৰ পাই গ'লোঁ। এয়া দীপশিকা, তাইকতো মোৰ ভিডিঅ'ত দেখিয়ে থাকে। এয়া আমাৰ কাকুবা আৰু এইটো নিচি মাইনা, ইহঁতে মেহেন্দি লগাই আছে। কইনা ক'ত আছে আমি এতিয়া বিচাৰিম। এয়া আৰু এইজনী আহিয়ে একদম মানে পুৰা আকৌ ষ্টাইলতে লাগিলে। আমি গৈ আছোঁ। আৰু এয়া কইনাৰ মেহেন্দি অলমষ্ট হৈ গৈছে, হৈছে ন মেহেন্দি? অ' নাই, লগাই আছে এইফালে, মই দেখাই নাই। আৰু এইফালে আমাৰ হাঁচতি লগাই আছে। হাই, এইটো হৈছে কইনাৰ মা, একদম আচল দেখুৱাবই পাহৰিছোঁ। এটা বহুত জমনি হ'ল, মানে আমি আহি আছিলোঁ ন ৰেজিহঁতৰ ঘৰৰ পৰা বিয়াৰ পৰা। আমাৰ গাড়ীখন ৰাস্তাতে পামচাৰ হৈ গ'ল। তো এতিয়া আমি ইয়াতে কি কৰিম, এতিয়া গাড়ীখন পামচাৰটো ঠিক কৰিব, কৰাৰ পিছতে যাম। এতিয়া ৰাস্তাৰ মাজত, হাইৱে কাষত একদম। আৰু আজি হৈছে জোৰোণ, আৰু জোৰণলৈ আহি গ'লোঁ আমি। আমি আহি পালোঁ জোৰোণৰ ঘৰ, আৰু এইফালে মোৰ ফ্ৰেণ্ড আছে। আহি পালোঁ, কইনা আছে এইফালে, আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। আৰু এয়া বিয়া ঘৰত আহি পাইছোঁ, এইফালে মানুহ বহি আছে। এইফালে এনেকৈ কইনা ব্যস্ত হৈ আছে, পিছত আপোনালোকক ভালকৈ দেখাওঁ। গোটেই ঘৰখন এবাৰ দেখুৱাই দিছোঁ। এইফালে আমাৰ সুন্দৰী যুৱতী।